সকলোকে নমস্কাৰ জনাই আজি পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ। অৱশ্যে কেইদিনমান বিৰতিৰ পিছত আজি পুনৰ এটা লেসন লৈ আহিছোঁ আজি। আৰু লেসন আৰম্ভ নকৰাৰ আগতে বিফোৰ স্টাৰ্টিং আৱাৰ লেসন I would like to thank each and every one of you. Because of you now I have 601 subscriber. মোটাতে ভিডিও বনোৱাৰ সময়লৈকে 601জন সাবস্ক্রাইবার মই দেখিবলৈ পাইছোঁ। এয়া কেৱল আপোনালোকৰ বাবে। গতিকে আপোনালোকক মোৰ আন্তৰিক ধন্যবাদ। সো দেৰি নকৰি আমি আজি এটা লেসন আজি আমাৰ গিটাৰ লাৰ্নিং পাৰ্ট 16 অৰ্থাৎ ইয়াতে আমি এফ মাইনৰৰ ওপৰত আমি আলোচনা কৰিম। এফ মাইনৰ কোড আমি কেনেকৈ ব্যৱহাৰ কৰিম। কিন্তু যেটো এফ মাইনৰ কোড যদিও আমি ব্যৱহাৰ কৰোঁ খুব কম ব্যৱহাৰ কৰা যায়। এনেকৈ এফ মাইনৰ কোড যেটা কিবোৰ্ডতো যেটা ব্যৱহাৰ কৰা যায় খুব কম ব্যৱহাৰ কৰা যায়। এটো ট্ৰান্সপোজ কৰি হোক বা গিটাৰৰ ক্ষেত্ৰত কেপো লগাই আমি ইউজ কৰোঁ। কিন্তু ইয়াত কোনো ধৰণৰ কেপো বা এইবিলাক ব্যৱহাৰ নকৰোঁ। আমি ডাইৰেক্টলি প্লে কৰিবলৈ চেষ্টা কৰিম। ইয়াত যিখিনি ৰিলেশনছ আছে আৰু আপোনালোকক দেখুৱাই দিম এইখিনি কি ৰিলেশন এফ মাইনৰ কোডত আহিব। আৰু এফ মাইনৰ কোড আমি এটো প্ৰিভিয়াস পাৰ্টস বিলাকত প্ৰিভিয়াস মানে পূৰ্বৰ খণ্ড বিলাকত আছে নে নাই ক'ব পৰা নাই। মই মনতো পৰা নাই সময়ত, এই কাৰণে মই এফ মাইনৰ কোডটো মই ডিসক্ৰাইব কৰি দিছোঁ। ফাৰ্স্ট ফ্ৰেটত আমি ফাৰ্স্ট সেকেন্ড থাৰ্ড স্ট্ৰিং একেলগে প্ৰেছ কৰিম, লগতে 6 স্ট্ৰিং আৰু 6 স্ট্ৰিংটো আমি থাম ফিংগাৰৰ সহায়ত আমি এনেকৈ ধৰিছোঁ। তাৰ পিছতে থাৰ্ড ফ্ৰেটত আমি 4 and 5 স্ট্ৰিং 4 আৰু 5 নম্বৰ তাঁৰডালক আমি এনেকৈ প্ৰেছ কৰিছোঁ। আৰু এফ মাইনৰ কোড এনেকৈ আমি ধৰিছোঁ। তাৰপিছতে আহিব জি শার্প মেজৰ কোড। জি শার্প মেজৰ কোডটো হৈছে একজেক্টলি জি কোড আমি যেনেকৈ ধৰোঁ ঠিক তেনেকৈ, মাত্ৰ এটা ঘাট যদি এইটো যদি জি মেজৰ হয় এটা ঘাট সুচৰাই দিলে হ'ল। এইটো হৈছে জি শার্প মেজৰ। কিন্তু সুচৰাই দিলে হ'ল বুলি কওঁতে বা স্লাইড কৰি দিলে হ'ল বুলি ক'লেতো নহ'ব। এইটো ডিসক্ৰাইব কৰি দিয়াটো বেছি ভাল হ'ব। এইটো আমি ডিসক্ৰাইব কৰিলে আমি এনেকৈ কৰিব লাগিব। আমাক ইয়াতে 6টা ফ্ৰেট লাগিব আৰু 4 নম্বৰ ফ্ৰেটত আমি ফাৰ্স্ট সেকেন্ড এন্ড 6 স্ট্ৰিং 1 নম্বৰ 2 নম্বৰ আৰু 6 নম্বৰ তাঁৰডালক আমি প্ৰেছ কৰিব লাগিব এনেকৈ। 1 নম্বৰ 2 নম্বৰক আমি তৰ্জনী আঙুলিৰে এনেকৈ, 6 নম্বৰ আমি বৃদ্ধ আঙুলিৰে এনেকৈ ধৰিছোঁ। তাৰপিছত 5 নম্বৰ ফ্ৰেটত আমি থাৰ্ড স্ট্ৰিংটো এনেকৈ প্ৰেছ কৰিছোঁ। তাৰপিছত 6 নম্বৰ ফ্ৰেটত আমি মধ্যমা আঙুলিৰ পিছত, যেহেতু আঙুলিৰ মতে যাব বস্তুবিলাক, মধ্যমা আঙুলিৰ পিছত আমাৰ অনামিকা আঙুলিটো আহে, যেটো আমাৰ ৰিং ফিংগাৰ। এইটোৱে গৈ 5th স্ট্ৰিঙক এনেকৈ ধৰিছে। তাৰপিছত যেটো আমাৰ কেৰা আঙুলি বা কনিষ্ঠ আঙুলিটোৱে 4 নম্বৰ স্ট্ৰিঙত বহি যাব সেই 6 নম্বৰ ফ্ৰেটতে। গতিকে মোটা মানে অল টোটাল যেটো কোড হ'ব ইয়াত এইটো আমাৰ জি শার্প মেজৰ। গতিকে আমি দুটা কোড এসে পাইছিলোঁ যে এফ মাইনৰ জি শার্প মেজৰ। কিন্তু জি শার্প মেজৰতো ইয়াতো এটা এফ মাইনৰ আপোনালোকে পাব। এইটো যদি একজেক্টলি আপোনালোকে ই মাইনৰ যেটো মই সেকেন্ড ই মাইনৰ যেটো দেখুৱাইছিলোঁ ঠিক তেনেকুৱাই এটা ঘাট সুচৰাই দিলে হ'ল। এইটো মই ডিসক্ৰাইব নকৰোঁ, আপোনালোকে এইটো পাই যাব। এইটো এফ মাইনৰ কোড। জাস্ট ই মাইনৰ যেটো ই মাইনৰ এইটোৰ পৰা এটা ঘাট এনেকৈ আহি যাব, এফ মাইনৰ হ'ব। আৰু ইয়াত যেটো ফ্ৰেট হ'ব ইয়াত সেই ফ্ৰেটকেইটা আপোনালোকে পাৰিলে নিজে এইটো লিখি ল'ব। এইটো মই আপোনালোকক হোমৱৰ্ক হিচাপে দিলোঁ।
তাৰপিছতে আহি গ'ল এ শাৰ্প মাইনৰ। এ শাৰ্প মাইনৰ আৰু ইয়াক বি ফ্লেট মাইনৰ বুলিও কোৱা যায়। ইয়াক আমি যদি ডিছক্ৰাইব কৰোঁ তেতিয়াহ'লে এনেকৈ কৰিব লাগিব: ফাৰ্ষ্ট ফ্ৰেট ফাৰ্ষ্ট ষ্ট্ৰিং, ছেকেণ্ড ফ্ৰেট ছেকেণ্ড ষ্ট্ৰিং, থাৰ্ড ফ্ৰেট থাৰ্ড এণ্ড ফৰ্থ ষ্ট্ৰিং, আৰু পাৰিলে ফিফ্থ এণ্ড ছিক্স ষ্ট্ৰিংটো এনেকৈ বুঢ়া আঙুলিৰে ফাৰ্ষ্ট ফ্ৰেটত আমি ধৰিলে হ'ল। এনেকৈ এইটো হৈছে এ শাৰ্প মাইনৰ। তাৰপিছতে আৰু এটা মেজৰ কোড আহিব। আমি মাইনৰ মেজৰকে আহি আছো। ইয়াত আহিব ডি ফ্লেট মেজৰ বা চি শাৰ্প মেজৰ। ইয়াক আমি কেনেকৈ কৰিম? যেহেতু ফাৰ্ষ্ট ফ্ৰেটত আমি 1 নম্বৰ আৰু 3 নম্বৰ ষ্ট্ৰিংডাল একেলগে ধৰিব লাগিব। ফাৰ্ষ্ট ফ্ৰেটত আমি ফাৰ্ষ্ট এণ্ড থাৰ্ড ষ্ট্ৰিং একেলগে ধৰিব লাগিব, কিন্তু আমি ধৰোঁতে 3ডাল তাঁৰ একেলগে ধৰা দি আমি এনেকৈ ধৰিম। তাৰপিছত ছেকেণ্ড ফ্ৰেটত মানে তৰ্জনী আঙুলিৰে মধ্যম আঙুলিৰে আমি ছেকেণ্ড ফ্ৰেটত আমি ছেকেণ্ড ষ্ট্ৰিঙত এনেকৈ প্ৰেছাৰ দিম। তেতিয়া ইয়াত এইটো প্ৰেছাৰটো নাথাকে, আছে ইয়াত দুটা ষ্ট্ৰিঙৰ প্ৰেছাৰ থাকিব। তাৰপিছত এইটো ছেকেণ্ড ফ্ৰেটত আমি মধ্যম আঙুলিৰে আমি ছেকেণ্ড ষ্ট্ৰিঙত ধৰিছোঁ। থাৰ্ড ফ্ৰেটত আমি ফৰ্থ ষ্ট্ৰিংটো আমি ধৰিছোঁ অনামিকা আঙুলিৰে। কনিষ্ঠ আঙুলিৰে আমি ফৰ্থ ফ্ৰেটত ফিফ্থ ষ্ট্ৰিঙত ধৰিছোঁ। এইটো এনেকৈ এই ফাৰ্ষ্ট এণ্ড থাৰ্ড ষ্ট্ৰিং এইটো প্ৰথমতে আমি এনেকৈ ধৰিছোঁ ফাৰ্ষ্ট ফ্ৰেটত, ছেকেণ্ড ফ্ৰেট আমি ছেকেণ্ড ষ্ট্ৰিঙত এনেকৈ, থাৰ্ড ফ্ৰেটত ফৰ্থ ষ্ট্ৰিং এনেকৈ, ফৰ্থ ফ্ৰেটত কেৰাঙুলিৰে এইটো এনেকৈ। আৰু পাৰিলে কেৰাঙুলিৰে আপোনালোকে এই দুটা ষ্ট্ৰিং 6 নম্বৰ ষ্ট্ৰিংটোকো পাৰিলে ধৰিবলৈ চেষ্টা কৰিব পাৰিলে ভাল। মোৰতো নহ'ব। গীটাৰত এনেকুৱা কিছুমান কোড আছে ধৰিবলৈকে মুস্কিল হৈ যায়। তো এইটো হৈছে আমাৰ চি শাৰ্প মেজৰ। চি শাৰ্প মেজৰ। তো এতিয়ালৈকে আমি কি কোড শিকিলো? এফ মাইনৰ, জি শাৰ্প মেজৰ, এ শাৰ্প মাইনৰ, চি শাৰ্প মেজৰ, তাৰপিছত আহিব চি মাইনৰ। চি মাইনৰ কোডটো আপোনালোকে 11, 12 আপোনালোকে পাৰ্ট 13ত চাব। পাৰ্ট 13ত আপোনালোকে পাই যাব পাৰে চি মাইনৰ কোড। পাৰ্ট 13ত পাই যাব চি মাইনৰ কোড। তথাপিও এবাৰ কৈ দিছোঁ, থাৰ্ড ফ্ৰেটত আমাৰ আহিব ফাৰ্ষ্ট ষ্ট্ৰিং, ফৰ্থ ফ্ৰেট ছেকেণ্ড ষ্ট্ৰিং, এণ্ড ফিফ্থ ফ্ৰেট থাৰ্ড এণ্ড ফ'ৰ্থ, আৰু ফিফ্থ এণ্ড ছিক্সথ ষ্ট্ৰিংটো পাৰিলে থাৰ্ড ফ্ৰেটত এনেকৈ বুঢ়া আঙুলিৰে এনেকৈ ধৰিব পাৰিব চি মাইনৰ। আচ্ছা, এইটো এটা কোড আমি শিকিলোঁ। এতিয়ালৈকে কি আহিলে আমাৰ? এফ মেজৰ, এফ মাইনৰ, জি শাৰ্প মেজৰ, এ শাৰ্প মাইনৰ, চি শাৰ্প মেজৰ, চি মাইনৰ, আৰু লগতে আহি যাব ডি শাৰ্প মেজৰ। ডি শাৰ্প মেজৰটো আমি একজেক্ট চি শাৰ্প মেজৰৰ নিচিনাই, খালি ঘাটকেইটা খালি চেঞ্জ হ'ব। এইটো থাৰ্ড ফ্ৰেটত আমি ফাৰ্ষ্ট এণ্ড থাৰ্ড ষ্ট্ৰিং, কিন্তু ধৰোঁতে আমি এনেকৈ ধৰিব লাগিব। ফৰ্থ ফ্ৰেট ছেকেণ্ড ষ্ট্ৰিং আমি মধ্যম আঙুলি এনেকৈ ছেকেণ্ড ষ্ট্ৰিঙত আমি দিছোঁ। ফিফ্থ ফ্ৰেট আমাৰ ফৰ্থ ষ্ট্ৰিং আমাৰ অনামিকা আঙুলিৰে আমি এনেকৈ ৰিং ফিংগাৰত এনেকৈ আনিছোঁ। ছিক্স ফ্ৰেট ফিফ্থ ষ্ট্ৰিং আমি এনেকৈ, ফিফ্থ এণ্ড ছিক্স ষ্ট্ৰিং পাৰিলে ধৰিব পাৰিলে ভাল, কিন্তু নোৱাৰিলেও ফিফ্থ ষ্ট্ৰিং এনেকৈ কেৰাঙুলিৰে আমি। ঠিক আছে, এইখিনিলৈকে হৈ গ'ল। আচ্ছা, শেষত এটা 7 কোড এটা আহিব। ইয়াত আমি
মাইনৰ 7 হ'ব লাগে পাৰিলে, কিন্তু মেজৰ 7 হ'লেও একো নাই। ইয়াতে আমি C7 টো আমি আনিছো, তো C মেজৰ 7 আপোনালোকে ইয়াত এপ্লাই কৰিব। C মেজৰ 7 আপোনালোকে এনেকৈ ধৰিব। ফাৰ্ষ্ট ফ্ৰেট সেকেন্ড স্ট্ৰিং, second fret, first fret, second string, second fret, fourth string, third fret, third string, aru first string, third string aru first string. First fret, second string, second fret, fourth string, third fret, first third string and first string. মানে আঙুলি মানে এটো আঙুলিৰ ফালৰ পৰা ক'বলৈ গ'লে এটো third string and first string, এটো টাইপ লাগে এনেকৈ আহিব। অলপ শুনোতে অলপ উল্টা যেন লাগিব, এই কোডটো ব্যৱহাৰ কৰিব আপোনালোকে। আৰু যদি C মাইনৰ 7 যদি আপোনালোকে ইউজ কৰে, C মাইনৰ 7 যদি আপোনালোকে ইউজ কৰিম বুলি ভাবে, তেতিয়াহ'লে আপোনালোকে কৰিব লাগিব কি, C মাইনৰ 7 ইউজ কৰিলে আপোনালোকে এটো এনেকৈ কৰিব। এটো মেজৰ 7 হ'ল নহয়, এই বস্তুটো এনেকৈ থাকিব, এই বস্তুটো এনেকৈ কৰি ধৰিব, এনেকৈ ধৰিব লাগিব। এনেকৈ এই কোডটো আপোনালোকে C মেজৰ C7 ৰ জায়গাত এই কোডটো আপোনালোকে ইউজ কৰিব পাৰে। কিন্তু ইমান টাফলৈ যাব দৰকাৰ নাই, C7 আপোনালোকে ইউজ কৰিব। তো এইখিনিতে আমাৰ যিটো লেসন এইটো শেষ হৈছে। এবাৰ মই প্লে কৰিছো। F minor, G sharp major, F sharp minor, A sharp minor, C sharp major, G minor, D sharp major, C major 7, এনেকৈ আপোনালোকে ট্রাই কৰিব। তো যি কি নহওক, আমাৰ ইয়াতে যদি আমি গানৰ কথা আহি যায়, আমি কোনটো গান ব্যৱহাৰ কৰিম। ইয়াতে আমাৰ যিবিলাক খ্ৰীষ্টান যিবিলাক ইউজাৰ, তেওঁলোকে এটা গীত ইয়াত গাব পাৰে আপোনালোকে। ইয়াত গান গোৱাৰ ক্ষেত্ৰত এই কোডটো ব্যৱহাৰ কৰিবলৈ হ'লে আপোনালোকে কেপো লগাব। কেপোটো আপোনালোকে এনেকৈ ফাৰ্ষ্ট ফ্ৰেটত লগাব, এনেকৈ ইয়াত। তেতিয়া এনেকৈ বিশেষকৈ শার্প মেজর, শার্প মাইনর এই কোডবিলাকত যদি আপোনালোকে কেপো লগায়, কেপোটো এনেকুৱা থাকে। এইটো আমাৰ এইটো নিশ্চয় আপোনালোকে দেখিছে। তো কেপো যেতিয়া লগাই ল'লে এইটো ই মাইনৰ নিচিনা হৈ যাব। তেতিয়া গোটেই বস্তুটো যেতিয়া ই মাইনৰ যিটো আমি আগতে ধৰিছিলো সেকেন্ড ফ্ৰেটত 4th 5th ষ্ট্ৰিঙৰ দৰে,
তেতিয়া এইটো তেতিয়া পুৰিটো বাকী ই মাইনৰ ষ্টাইলত আহি যাব যেতিয়া আমি ইয়াত কেপো লগাওঁ তেতিয়া ই মাইনৰ ষ্টাইলত আহি যাব ইট উইল বি দ্য ষ্টাইল লাইক ই মাইনৰ তেতিয়া এইটো এ মাইনৰ নিচিনা আহি যাব ডি মেজৰ নিচিনা হৈ গ'ল জি মেজৰ নিচিনা চি মেজৰ নিচিনা তেতিয়া আপোনালোকে এইটো গান ইউজ কৰিব পাৰে লিখল आहे पतई में तोर नाम प्रभुवर हाय रे मोय कैसे भुलाबो गावे लगल मैना पंछी रे तोर नाम प्रभुवर हाय रे मोय कैसे भुलाबो এইটো আহিব আমাৰ খ্ৰীষ্টান ইউজাৰ কাৰণে তাৰপিছত যিবিলাক আমাৰ নন খ্ৰীষ্টান ইউজাৰ বিলাকৰ কাৰণে তো তেনেকুৱা বহুত গান আছে তথাপিও এফ মেজৰত গাবলৈ হ'লে আপোনালোকে এই জগজিৎ সিঙৰ এটা গজল আছে এই গজলটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে चिट्ठी न कोई संदेश ओ चिट्ठी न कोई संदेश जाने वो कौन सा देश जहाँ तुम चले गए चिट्ठी न कोई संदेश जाने वो कौन सा देश जहाँ तुम चले गए আমি C7 ব্যবহার করেছি जहाँ तुम चले गए এই গজলটা আপনাকে ব্যবহার করতে পারে সো থ্যাংক ইউ ভেরি মাচ আৰু ইয়াতে মই আপোনালোকক জনাবলৈ পাই সুখী হৈছো এই ক্লাস যেতিয়াৰ পৰা আৰম্ভ কৰিছো তেতিয়াৰ পৰা গুৱাহাটীৰ পৰা এজন আমাৰ ভাইটি হ'ব তেওঁ তেতিয়াৰ পৰা এই কোর্স তেওঁ ফলো কৰিছে আৰু তেওঁ সেইদিনা মোক ফোন কৰি সুধিছে যে নেক্সট পাৰ্টটো আপুনি কেতিয়া দিব তো মই কৈছো তেওঁ খুব সোনকালে মই দিম তাৰমানে তেওঁ পাৰ্ট 15 লৈকে তেওঁ অলৰেডি কমপ্লিট কৰিছে বুলি মই জানিব পাৰিছো গতিকে এনেধৰণৰ উৎসাহবিলাক পালে মোক খুব ভাল লাগে গতিকে তেওঁৰ নাম মই ইয়াত মেনশ্যন নকৰিলেও তেওঁ জানিছেই মই ফোন কৰিছো বুলি গতিকে ধন্যবাদ জনাইছো তেওঁলৈ নামটো মই এতিয়া মেনশ্যন নকৰো যেতিয়া এনেকৈ 4-5 জনমান নাম যেতিয়া মই একেলগে পাম তেতিয়া মই নামবিলাক তেতিয়া মেনশ্যন কৰিম তো এনেকৈ মানে ফলোৱাৰ্ছ বিলাক পালে ভাল লাগে আৰু ইমানখিনিলৈকে যেতিয়া তেওঁ কমপ্লিট কৰিছে গতিকে বাকীখিনি নিশ্চয় আহি যাব আৰু আমাৰ এই ইউটিউব চেনেলৰ জৰিয়তে এদিন এনেকৈ মানে যিবিলাক লাৰ্নাৰ্ছ এইবিলাকে এদিন ভাল গীটাৰ বজাব পৰা হ'ব এইটো আশা কৰিব পাৰি আৰু গতিকে আজিৰ টিউটৰিয়েল আমি ইমানতে সামৰিছোঁ মে গড ব্লেছ ইচ এণ্ড এভৰি ওৱান অফ আছ থ্যাংক ইউ ভেৰি মাচ